হাই গাইজ, আজি আকৌ আপোনালোকলৈ এটা ঔষধি গুণ থকা ৰেচিপি লৈ আহিছোঁ। তিতা ফুলৰ পাতটো খালে খুব ভাল। আপোনালোকে কি বুলি কয় নাজানো। মই ভালদৰে এটা পাত আঁতৰাই ল'লোঁ। তাৰ পৰা আঁতৰাই লৈ এতিয়া ভালদৰে ধুইছোঁ। যিহেতুকে ভালদৰে ধুব লাগিব, ইয়াত সৰু পোকো থাকে, সেইকাৰণে চাব ভালদৰে গুচাওঁতে মই এটা কৰি গুচাই ল'লোঁ পাতটো কাঁহীটোহঁত। তাৰপৰা এটা ফুটা লগা বটনত মই ভালদৰে এইটো চাফা কৰিছোঁ ফুলখিনি। তাৰপিছতে পূৰা স্পীডত দি দিছোঁ পানী প্ৰেছাৰটো, যাতে পোকবিলাক তললৈ গুচি যায়। চাওক অলৰেডি মোৰ হৈয়ে গ'ল। এতিয়া এইখিনি মই বনাবলৈ ৰেডি কৰিছোঁ। কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন পূৰা ভালকৈ গৰম হ'ব লাগিব। তাৰপিছতে এতিয়া অলৰেডি গৰম হ'ব। এতিয়া ইয়াতে হৈ গ'ল। ইয়াতে তেল দি দিম। তেলটো অকণমান বেছিকৈ দিছোঁ, কিয়নো তেলটো দিলে অকণমান পটককৈ শুকাই যায় যে, সেইকাৰণে তেলটো অকণমান বেছিকৈ দিছোঁ। তেলটো কমকৈ দিলেও যোনে খাব পাৰে অলপ তিতাকৈ তেলটো কমকৈ দিলেও হয়, কিন্তু এইটো পানী ইউজ কৰিব নোৱাৰোঁ যিহেতুকে বেছি তিতা হ'ব। সেইকাৰণে মই খুব সুন্দৰকৈ বনাব লাগিব। তিতাটো কম হ'বলৈ মইতো খাবলৈ অকণমান দিগদাৰে পাওঁ। তিতা হ'লেও অকণমান বনাম নিজৰ সোৱাদ কাৰণে। কিবা অলপ ইয়াতে দি মেলি আপোনালোকে চাই যাওক কি দি বনাওঁ মই। মানুহজনে বাৰু যেনেকৈ হ'লেও খাব পাৰে তিতাটো। এতিয়া ইয়াতে এটা জলকীয়া দিলোঁ, লগতে পিঁয়াজ দিলোঁ। পিঁয়াজ যিখিনি খুব সুন্দৰকৈ মই ভাজিম। পিঁয়াজটো ভাজা অলৰেডি হৈছে। এতিয়া লগে লগে মই সেইখিনি দি দিলোঁ, তিতাফুলখিনি দি পিনে অলৰেডি তিতাফুলখিনি হৈ গৈছে আৰু পূৰা শুকাই গ'ল, দেখিছেনে? এতিয়া শুকাই গ'লতে মই ইয়াতে এটা মোৰ চিক্ৰেট হয়, যিহেতুকে কণী এটা দি দিম। কণীটো দি দিয়াৰ লগে লগে টেষ্টটো হৈ যায় আৰু বস্তুটো ড্ৰাই হৈ গৈছে যে, এতিয়া ধুনীয়াকৈ লেটপেট খাই লাগি যাব। সেইকাৰণে মই কণী এটাও দি দিওঁ। কণীটো দিলে সকলোৱে খাবলৈ ভাল পায় আৰু টেষ্টটো হয় অকণমান। নহ'লে খুবেই তিতাফুলটো নামেই তিতাফুল তাৰ। আপোনালোকে কি কয় বাৰু এই তিতাফুল গছজোপা কমেণ্ট কৰি জনাবচোন। আৰু এইটো ঔষধি গুণ আছে। প্ৰেছাৰ থকা মানুহে, হাই প্ৰেছাৰ থকা মানুহে খাব লাগে। প্ৰেছাৰটো অকণমান নৰ্মেল হয়। আৰু ল' প্ৰেছাৰ থকা মানুহে কিন্তু টোটেলি খাব নালাগে। অলৰেডি মোৰ হৈয়ে গ'ল এইখিনি বনাই আৰু মানুহজনক দিছোঁ। তেওঁ কেনেকুৱা পায় এতিয়া। কোৱাচোন আজি আৰম্ভ কৰিছোঁ দেই ৰাইজ খাবলৈ। তিতাফুলটো খোৱা আৰু কোৱা। তিতাফুলটো খোৱা কেনেকুৱা লাগিছে কোৱা। ভাল হৈছে নাই? মইতো তিতা খাই ভালেই পাওঁ। অঁ তিতা হ'লেও একো আপত্তি নাই, কিন্তু তিতাটো খাবলৈ ভাল লাগিছে ন? অঁ ঠিক আছে, হ'ব দিয়া। এতিয়া তুমি খোৱা ভালকৈ।